তেজপুৰ ঐতিহাসিক চহৰ তেজপুৰলৈ মই গৈ আছোঁ নতুন এটা চিত্ৰলেখা উদ্যানৰ দিকে। আৰু সোমাই আহিলোঁ উদ্যানৰ ভিতৰত। চাওক ফাৰ্ষ্ট ভিউ সোমোৱাৰ লগে লগে গেটৰ পৰা থিয় হৈ নজাৰা চাওক, প্ৰাকৃতিক দৃশ্য, নেচাৰেল বিউটি অতুলনীয়। ৱাও, কি ধুনীয়া, থাকি যাব মন যায়। যদি অহা নাই আহক কেতিয়াবা। এই মনোমোহা সৌন্দৰ্য ইমান ধুনীয়া। চাওক ভিতৰলৈ সোমাই যোৱা ৰাস্তা ইমান ধুনীয়া, একদম ফিল্মি চিনাৰী। ফিল্মতো নাপাব এনেকুৱা, শ্বুটিং ইয়াৰ পৰা কৰিলেহে পাব। চাওক এয়া পাথৰবিলাক যে আছে, এইবিলাক হ'ল পুৰণি কীৰ্তিচিহ্ন। কি ধুনীয়া পৰিৱেশ। চাওক, বলক আগুৱাই মোৰ লগত, চাই থাকক। আমনি নালাগিব কিন্তু চাব, ইমান ধুনীয়া ঠাই। ইয়াতে যদি আপুনি লাগে, চাওক ইয়াতে লাইট আছিল কিন্তু শ্ব' কৰা নাই দিনততো। চাওক এইখন পাৰ্ক ঊষা অনিৰুদ্ধৰ যেই সখী আছিলে, ঊষাৰ চিত্ৰলেখা, তেওঁৰ নামতে উৎসৰ্গিত এই পাৰ্কখন। এইবিলাক পাথৰ যিখিনি চাইছে সকলো সেই পুৰণি দিনৰ ঐতিহাসিক যুগৰ ঐতিহাসিক কীৰ্তিচিহ্ন। আচলতে তেজপুৰ চহৰখনেই ঐতিহাসিক চহৰ বুলি কয়। বহুতো মানুহ আহেতে আজৰি সময় পাৰ কৰিবলৈ, কিছুমানে ফুৰিবলৈ, আৰু কিছুমান প্ৰেয়সীৰ লগত। যিয়ে নহওক বহুত ভাল লাগে আহি। তো চাই থাকক, চাওক একদম ফিল্মি চিনাৰী, মজা। এইফালে বোটবিলাক যে আছে, বোটবিলাক চলাই আছে, নাৱেৰে পেডেল মাৰি মাৰি চলোৱা হয় যিখিনি বোট, তামাম মজা। আধা ঘণ্টা ফুৰিব দিয়ে, 4 জন 40 টকা। তো বলক সেইফালে অলপ আগুৱাই যাওঁ, আহক মোৰ লগত। তো এইখিনিতে আছে গাড়ী চলাই, এয়া চাওক গাড়ী, কাৰ্টত চলে, ওপৰত কাৰেণ্ট ফিটিং আছে, চব টিকট চিষ্টেম। তো আৰু অলপ আগুৱাই যাওঁ নেকি, এইখিনি চালোঁ। সেইখিনিত এটা গছ দেখা পাইছোঁ, গোটেই দেখুৱাম বাৰু। আৱৰি থকা একদম বেলেগ কিবা পাত থকা গছে। ফটো উঠিলে এওঁলোকে উঠিবই, মোৰো 20 টকা ল'লে, আৰু কেমেৰাৰ কাৰণে এক্সট্ৰা 20 টকা লয়। উঠিব সকলোৱে। আৰু এয়া গছ চাওক, একদম পাতে আৱৰি থকা, পৰজীৱী তাৰমানে, কিতাপত পাইছিলোঁ আমি। চেলফি চাই দিয়ক। আৰু এইখন থাকিব লাগিছিল ছায়েন্স মিউজিয়ামত, কিন্তু ইয়াতে আকৰ্ষণ। চাওক কি মজা, লাইট আছে কিন্তু শ্ব' হোৱা নাই দিনত যে। কি ক'ব, নজাৰা চাওক না, হেঁপাহে নপলায়। আহক আহক, উপভোগ কৰক। কিনো আছে চাই বাদ দিয়ক। আৰু এয়া পুখুৰীটো ৰাউণ্ড টাইপ হয়, আধা কোণীয়া একদম। শিপাবিলাক আৰু এই গছডাল চাওক, শিপা কিন্তু গোটেইকেইটা শিপা, কিন্তু মূল শিপা কিন্তু নাই ডাইৰেক্ট, গোটেইকেইটাই এনেকুৱা। এই মাজত যিটো আহিছে সেইটো ছেইম এনেকুৱাই। কি ভাল লাগে কিন্তু গছটো চাই, কিন্তু কি বা এল'ভেৰা গছৰ নিচিনা। আৰু এইয়া পুখুৰী, সৰু ঘৰখন আছে তাতে এই বোটবিলাকৰ ঠিকনা, তাৰ পৰাই ভাড়া লোৱা হয়। 4 জন 40 টকা কৈছোঁ এবাৰ। আৰু সেই চাওক দূৰত দেখা পাইছে মিনি একোলেণ্ড, তাতে আমি যাবলৈ চেষ্টা কৰিম। আগতে এইখিনি চাই লওঁ, তো যাম তাতেও।
ভোকো লাগিছে, খাই ল'ম দিয়ক কিবা এটা। আৰু এইখিনিত আছে আমাৰ এটা কেণ্টিন, চাব দেখুৱাইছোঁ মই, এয়া চাহ খাওঁ। তো চাহ আৰু কেকে খালোঁ, বেলেগ নাপায় একো। চাওক ভাৰতৰ মেপ বনাই দিছে এইফালে, ভাৰতৰ মেপৰ ওপৰত নুঠিব লিখা আছে, আপোনালোকে গ'লেও নুঠিব। আৰু ইয়াতে আমাৰ অসম, আৰু এইফালে আছে, ফটো উঠিছে, আৰু আমাৰ অসমৰ বিখ্যাত জাপিৰ ওপৰত নুঠিব, যিহেতু আমাৰ অসমৰ সন্মান গামোচা, ইয়াৰ ওপৰত উঠিলে নিজকে অপমান কৰা হ'ব। আৰু চাওক, আৰু এইখনত পানী পৰে, কিন্তু পানী অফ হৈ আছে, বন্ধ হৈ আছে কিয় বা। তো দেৱদাৰু গছ দি পূৰা বেৰেই হৈ গৈছে, বাহিৰৰ পৰা চাবই নোৱাৰিব। ৰাস্তা আছে এইফালে আকৌ, কি মজা লাগে। ফটোৱে উঠে খালি মানুহে, যিফালে চাব এইফালে। হ'ল উদ্যানৰ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আৰু আহি আমাৰ সেই একোলেণ্ড, মিনি একোলেণ্ড, চাওক পানী চাওক, একোলেণ্ডৰ পানী চাওক আৰু ইফালে নৰ্মেল পানী চাওক, দুইটাৰ কালাৰ বেলেগ বেলেগ। সেইটো কালাৰ কৰা পানী, আৰু এইফালে একদম মালভূমিৰ নিচিনা। ওপৰত আৱাজ হৈছে কিবা এটা, যাওঁ চাই লওঁ। খেলি আছে, মনোৰঞ্জন কা খেল, বাচ্ছাবিলাকে খেলে, বুঢ়াইও খেলে বাৰু। বুঢ়া মানে তেনেকুৱা বুঢ়া নহয় মানে, আমাৰ নিচিনা ডেকা কিছুমানেও খেলে। তামাম এনজয়। আৰু এইফালে আছে বিখ্যাত, কি আছিলে, ফাইটাৰ। এইটো নচলে এতিয়া আৰু, জাষ্ট ফৰ শ্ব'। চাওক, আমনি পাইছে নেকি? নাই ৰ'ব, চাওক এইখিনি হ'ল মুণ্ড কিছুমান থৈ দিয়া আছে, কিছুমানৰ পুৰণি আপোনাৰ যিখিনি আছে অৱতাৰ কিছুমান আছিলে, এইখিনি মৎস্য অৱতাৰ, ৰাৱণ, সিংহ, নৰসিংহ, গৰুৰ দেৱতা, এই বহুত। আৰু মই লাহে লাহে ওলাই যাব চেষ্টা কৰিম, গুচি যাম এতিয়া। তো ওপৰলৈ উঠি আহিছোঁ, ওপৰলৈ মানে গেটৰ ফালে গৈ আছোঁ। তো আৰু আমাৰ মাইনা এজনীয়ে ফটো উঠিব বুলি প'জ দি আছিলে, আমি গৈ থাকোঁ আগফালে, মাইনাই ফটো উঠক। আৰু এবাৰ কেমেৰা ঘূৰাই দেখাই দিওঁ নেকি নাজাৰা। হ'ব দিয়ক, চাইছে এবাৰ। তো ওলাই যাওঁ লাহে লাহে, বলক। তো ওলালোঁ, চালোঁ, বহুত ভাল লাগিল, আপোনালোকে আহক চাওক। আৰু এই আছিল চিত্ৰলেখা উদ্যান। আৰু মই গণেশ ঘাটলৈ যাবলৈ চেষ্টা কৰিম এতিয়া, অলপ বানপানী হৈছে বোলে। এই আমাৰ গণেশ ঘাটৰ গণেশ গেট, বহুত ধুনীয়া, গেটতে চাওক না। আৰু তাতে বানপানী হৈছে, বহুত পানী, ব্ৰহ্মপুত্ৰ মহাবাহুৰ। তো চাবলৈ গৈ আছোঁ মই, মন্দিৰতো যাম এপাক। তো বলক মোৰ লগত, আৰু অলপ টাইম ফুৰি আহোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ, স্বাগতম জনাইছে। আৰু এয়াই আছিলে সেই মন্দিৰ, গণেশ ঘাটৰ গণেশ মন্দিৰ, জয় বাবা গণেশ। চাওক বহুত ধুনীয়া। আৰু ইয়াৰ পৰা দেখা পাইছে ন, বগা বগা পানী, বানপানী। মানুহ আহেই, মানুহ থাকেই, ভিৰ চাওক না, মানুহ আছেই। অলপ বৰষুণৰ বতৰত মানুহ কম, নহ'লে মানুহ আৰু বেছি থাকে। যিটো বৰষুণ পৰি আছে, এতিয়া অলপ কমিছে, ময়ো ওলাই আহিলোঁ লাহে কৰি। চাওক মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী, বানপানী। গোটেই অসমৰে বুৰাই পেলাইছে এই সময়ত, কিন্তু কিয় বা এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া নাই, দিব লাগে মোৰ মতে। আৰু বগা বগা যি দেখুৱাইছে, এইখন কলীয়া ভোমোৰা ব্ৰিজ, কেমেৰাই টানিব পৰা নাই, ফ'কাছ কৰিব পৰা নাই। চাওক না, পানী গছ-গছনি বুৰাই পেলাইছে। আৰু অসমততো ক'বই নালাগে, দুৰ্ভগীয়া অৱস্থা একদম, গোটেই অসমতে বানপানী। চাওক পানী চাওক। আৰু মানুহেও চাইছে, মই দেখাই দিম এবাৰ, ঘাটত বহুতো মানুহৰ ভিৰ। এইয়া চাওক, দাদা অলপ চাই দিবচোন, চাই দিয়ক কেমেৰা। আৰু এয়াই আছিল আজি আমাৰ সৰু সুৰা এটা ঘূৰাৰ দিন। তো
তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব যাতে আমি এই ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব পাৰে বাই বাই